Hello viewers, নতুন ভিডিও এটা লৈ আইছো আজি নতুন সেলুন এখন ইউনিসেক্স যেহেতু ওপেন কৰিছে সোনাৰী নাহৰালিত কল্পনা সিনেমা হল আৰু কনকলতা নাৰ্ছিং হোম মাজেদি যোৱা ৰাস্তাটোত এই সক সেলুনখন দেখাব বিচাৰো আজি মেজেষ্টিক হোটেলৰ ফ্ৰণ্টত এই আমাৰ সাহিল আৰু ইয়াসমিন এইফালে হাই ইয়াসমিন কেনেকুৱা লাগিছে সোনাৰীত নতুনকৈ খুলি এখন ভাল লাগিছে নে Friends, Sahid আৰু Yasmin বহুত হাইলি এক্সপেৰিয়েন্সড হয় আৰু মই আগতেও তেখেতসকলৰ ওচৰত হেয়াৰ কাট কৰিছিলোঁ নাজিৰা বালিঘাটত আৰু চাওকচোন ইমান ধুনীয়া তেখেতসকলে এখন হাইজিন মেইনটেইন কৰিছে আৰু বহুত নিট এণ্ড ক্লিন বহুত ভাল লাগে সব ফালৰ পৰা তেখেতসকলে ফেচিলিটিজ ৰাখিছে ফৰ জেন্টছ এণ্ড লেডিজ আৰু যেহেতু হেয়াৰ কাট এটা কৰিব মন গ'ল আৰু হেড মাছাজ ল'লোঁ মই চাহিদৰ ওচৰত বহুত ধুনীয়াকৈ কৰিছে তেখেতে আৰু বহুত এমেজিং ফিল কৰিব বহুত ৰিলেক্স ফিল কৰিব ইয়াত আৰু এখন পাৰ্লাৰ হসাকে বহুত ধুনীয়া তেখেতসকলে মেইনটেইন কৰিছে সকলো ইয়াত ট্ৰিটমেন্ট যিকোনো হেয়াৰ ট্ৰিটমেন্ট আৰু হেয়াৰ ফেচিলিটিজ যিখিনি আপোনালোকক লাগে আপুনি সব পাব ইয়াত সকলো এবাৰ আহিব এ আমাৰ ইয়াসমিন তেখেতে অনাৰে বুলি ক'ব পাৰি হয় নাই হয় আহিব আপোনালোকে আহিম ডেফিনেটলি সোনাৰী নাহৰালি ৰোডতে আছে আপোনাৰ টুকুলা ৰেষ্টুৰেণ্টৰ ফ্ৰণ্টতে আৰু এখন ইউনিসেক্স পাৰ্লাৰ হয় এখন ইউনিসেক্স হয় দেই আৰু সব সাৰ্ভিসে আপোনাৰ এভেইলেবল আছে ফেচিয়েল হেয়াৰ কাট হেয়াৰ স্মুথনিং আৰু সকলোবোৰ পাব সাৰ্ভিস আহিব ডেফিনেটলি থ্যাংক ইউ সো মাচ